ৱা আজি ৰাতিপুৱা কি দেখিছোঁ হয় এইবোৰ মইনো কি দেখাৰ কথা ক'লোঁ আপোনালোকে জানো গম পাইছে নাই পোৱা নহয় সেই ট্ৰাকখন যে দেখিছিলে সেই ট্ৰাকখনক দেখি ৱাও বুলি কৈছোঁ মানে আমাৰ ৰাস্তাটোত আজি শিলগুটি পেলাবলৈ আনিছে সেইবাবে মানে ৰাস্তাটো বনিব বুলি আশা এটা কৰিছোঁ আৰু যিয়ে নহওক কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল মই ৰাতিপুৱাই শুই উঠি কাম বন কৰি মেলি আজৰি হৈ আজি নদীলৈ গ'লোঁ দেই কাপোৰ কানি ধুবলৈ বুলি এতিয়া আকৌ বহুতে ভাবিব পাৰি আমাৰ ঘৰত টিউবৱেল বা নাট নাই নেকি বুলি আমাৰ ঘৰত টিউবৱেল আছে মানে দেই আমাৰ পানীখিনি আইৰণ যে সেইবাবে আজি মই নদীতে মানে কাপোৰ সৰহকৈ ধুবলগীয়া আছিলে যে সেইকাৰণে নদীতে ধুই মেলি আহিলোঁগৈ দেই আমাৰ পথাৰখন যিহেতু নদীখনৰ কাষতেই সেইবাবে মই জেওৰাতে মানে কাপোৰখিনি মেলি থৈ আহিলোঁগৈ দেই মানে তাৰ ৰ'দটো মানে পূৰা চোকাকৈ মানে কাৰাকৈ পৰে যে কাপোৰখিনি অকণমান সোনকালে শুকাব বুলি তাতে মেলি থৈ আহিলোঁ কাপোৰ কানি ধুই মেলি মই ঘৰলৈ আহি দোকানৰ পৰা আহিলোঁগৈ মানে ডিজেল অকণমান আনিবলৈ বুলি মায়ে পঠিয়াইছিলে মানে দেই এতিয়া আপোনালোকে ভাবিছে চাগে ন ডিজেলনো মই কি কৰিম বুলি মানে আমাৰ পথাৰত যদি ধানখিনি মৰা হৈছে মানে মৰা হৈছে এতিয়া আমি ধানখিনি আনিবলৈতো কিবা এটা লাগিব ন পথাৰখন যিহেতু অকণমান দূৰ হয় সেইবাবে মানে অটো এখন মানে ওচৰতে আছিলে দেই অটোখনত ডিজেল নাছিলে মানে সেইবাবে মই ডিজেলখিনি আনি দিলোঁ মানে এনেও পইচাটো দিবই লাগিব ডিজেলকে আনি দিলোঁ তাৰপিছতে মই আকৌ আহি গ'লোঁ কাপোৰখিনি চপাই নিবলৈ বুলি কাপোৰখিনি চপাই মেলি আনি মই এইফালে টোপোলা বান্ধি মাকে দি দিলোঁ একদম কাপোৰ বেচিব যোৱা মানুহজনীৰ নিচিনা লগা নাইনে এইফালে আকৌ ৰাস্তাতে দমৰা গৰু এটা বান্ধি থোৱা আছিলে মানে মায়ে গৰুটো দেখি অকণমান ভয় খাইছে একদম কিনাৰে দি আহিছে মই একো ভয় চয় নাই কৰা মই ওচৰেদি আহিছোঁ দেই কাৰণ গাঁৱৰ সাহসী ছোৱালী যে সেইকাৰণে আকৌ তাৰপিছত আকৌ সন্ধিয়ালৈ মই এইফালে আহি গ'লোঁ পথাৰত ভিডিঅ' বনাবলৈ বুলি মানে এইফালে কেমেৰামেন আজি মই নবৌক লৈ আহিছোঁ দেই মোৰ কেমেৰামেন সদায় বদলি হৈ থাকে কেতিয়াবা মা হ'ব কেতিয়াবা পোৱালি কেইজনীমানক লৈ ল'ম কেতিয়াবা লগৰক ল'ম মানে যোনে তোনে মই যাকে পাওঁ তাকে কেমেৰা ধৰাই বহাই দিওঁ মানে এইফালে আকৌ সন্ধিয়ালৈ বাইক ভাগে পূৰা চেণ্ডেলৰ কাৰণে কাজিয়া এইটো চেণ্ডেল এইটোৱে ওলাইছে এইটো চেণ্ডেল সেইটোৱে ওলাইছিলে এইফালে আকৌ সন্ধিয়ালৈ আমি ওলাই আহিলোঁ এইফালে নিচাদৰ নামঘৰত দবা বজাবলৈ বুলি ওলালে আমি আকৌ বাই ভনীকেইজনী বহুত দিনৰ পিছত লগ খাইছোঁ দেই আজি একেলগে সেইকাৰণে আজি ভাবিলোঁ অকণমান ৰাস্তাৰ ফালে ওলাই যাওঁ আজি সন্ধিয়া টাইমত আপোনালোকে মোৰ ভিডিঅ'ত পকা ৰাস্তা দেখিছে দেই মানে আমাৰ ৰাস্তাটো মানে কেঁচা যিহেতু আজি মই অকণমান মানে পকা ৰাস্তাৰ ফালে ওলাই আহিলোঁ আৰু সেইকাৰণে পকা ৰাস্তা দেখি পাইছে আমাৰ নামঘৰটো যিহেতু এইটো হয় দেই কৃষ্ণ প্ৰভু ৰাস্তাৰ ফালে ঘূৰি মেলি আমি ঘৰলৈ ঘূৰি দিলোঁ আৰু মানে আৰু এইফালে বেলিও ডুবিলে আমি ঘৰলৈ বুলি আহি দিলোঁ আৰু দেই তাৰপিছত সন্ধিয়ালৈ আমাৰ আপাহঁতৰ যিহেতু গৰু পোৱালি এটা দিছিলে সেই গৰু পোৱালিটো পায়স খুৱাইছে মানে দেই পায়স অকণমান খাবলৈ বুলি দিছে আমি গোটেইকেইটাই মানে আমাক মাতিছিলে আৰু পোৱালিকেইটাৰ লগত ময়ো আহি দিলোঁ আজিলৈ আহিছোঁ দে গাইছ বাই বাই নেক্সট টাইম মিনি ব্লগত পুনৰ লগ পাম মিনি ব্লগ হ'ল নে লং ব্লগ হ'ল গম নাপালোঁ কিন্তু দেই